অসম আজি ৰখা তলে গ'ল অসমীয়া, অসম আজি ৰখা তলে গ'ল। ৰজা দিনৰ বন্য হস্তি গ'ল বিদেশলে, আমাৰ আকৌ চকু দিব হ'ল, আমাৰ আকৌ চকুৰ দিব হ'ল। তাহানি দিনৰে লাচিত বৰফুকনে এৰি থৈ যোৱাৰে হেংদাং হাতত ল'বৰ হ'ল অসমীয়া, হেংদাং হাতত ল'বৰ হ'ল। তাহানি দিনৰে লাচিত বৰফুকনে এৰি থৈ যোৱাৰে হেংদাং হাতত ল'বৰ হ'ল অসমীয়া, হেংদাং হাতত ল'বৰ হ'ল। অসম আজি ৰখা তলে গ'ল অসমীয়া, অসম আজি ৰখা তলে গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চুমতাৰা। যিহেতু আজি কেইদিনমানৰ পূৰ্বে দেখিছে ছ'চিয়েল মিডিয়াত খুব এটা ধামাকা ভাইৰেল হৈ আছে ভিডিঅ' এটা, যিহেতু আমাৰ অসমৰ বন্য হস্তি গৈ পেলাই অন্য ৰাজ্য পাইছেগৈ গৈ পেলাই, আৰু সেইটো খুবেই দুখ লগা কথা, হয় নহয় বাৰু? কমেণ্ট কৰি জনাব। কিন্তু বৰ্তমান আমাৰ এতিয়া যিখন চৰকাৰ, সেই চৰকাৰখনত থাকোঁতেই কিন্তু আমাৰ বৰ্তমান মূল্যৱান হস্তি হাতী মানে হেৰাই গৈছে, লুকাই গৈছে। কিন্তু আৰু কেইদিনমান আছে, কি বা হেৰাব সেই কথা কিন্তু মই ক'বই নোৱাৰোঁ, কোৱাৰ দায়িত্বটো আপোনালোকলৈ ঠেলা মাৰি থ'লোঁ। কিন্তু এটা কথা মই কওঁ, যিখন চৰকাৰে এতিয়া চলি আছে হাতী হেৰাইছে, কিন্তু এইটো মই কোনো সংগঠনৰ মানুহ নহয়, আৰু কোনো মই বিজেপি এজেপিকো ভাল নাপাওঁ, বিজেপিকো ভাল নাপাওঁ, কংগ্ৰেছকো মই কাকোৱে ভাল নাপাওঁ। কিন্তু এইটো কাৰণে ভাল নাপাওঁ, বৰ্তমান এতিয়া যিখন চৰকাৰ হৈ আছে তাৰ আগত যিখন চৰকাৰ হৈছিলে, সেই চৰকাৰখন থাকোঁতেও কিন্তু আমাৰ কাজিৰঙাৰ গঁড়ৰ সংখ্যা কিন্তু কমি গৈছিলে। সেই কথাষাৰ কিন্তু আজিও মনত আছে, আজিও ভাঙি আছে, হয় নহয়? কমেণ্ট কৰি দিব। তো বছ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথাও কৈছোঁ বা নকৰিবলগীয়া কাম কৈছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাই কণ্ঠে মাফ কৰিব। আছিলে আহিছোঁ, ধন্যবাদ। জয় আই অসম। আৰু নতুনকৈ যদি কোনোবা আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই, সেইটো কিন্তু আপোনালোকক ক'লোঁ।